নমস্কাৰ ৰাইজ, ওয়েলকাম টু বিবিড ব্লগছ। মোৰ চেনেললৈ আপোনালোকক ওয়েলকাম জনাইছোঁ। যিহেতু মোৰ চেনেলটো নতুন আৰু ইয়াৰ আগতে কেইবাটাও ভিডিঅ' মই আপলোড কৰিছোঁ। আই হোপ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে আৰু যদি কিবা ভুল হৈছে তেনেহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ আমি দাৰ্জিলিঙৰ পৰা এফালে যাবলৈ লৈছোঁ। আমি দাৰ্জিলিঙৰ পৰা পেলিঙলৈ গ'লোঁ। পেলিং হৈছে ৱেষ্ট ছিকিমৰ এটা প্লেচ আৰু যিসকল মোৰ দৰে হিলছ লাভাৰ এণ্ড পিচ লাভাৰ তেওঁলোকে পেলিং গৈ নিশ্চয় ভাল পাব। আৰু আমি তাতে কি কৰিলোঁ, ক'ত থাকিলোঁ, ক'ত ফুৰিলোঁ তাৰে এক্সপিৰিয়েঞ্চ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু মোৰ বহুত ভাল লাগিল পেলিং ফুৰি। আৰু যদি আপোনালোকে ভেকেশ্যনত যাম বুলি প্লেনিং কৰি আছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে ভবা নাই তেওঁলোকে ঘৰতে বহি ভিডিঅ'টো এনজয় কৰক। যিহেতু আমি ৰেইনি ছিজনত গৈছিলোঁ, সেইদিনাখন বহুত বৰষুণ আছিল। আমি এনেকৈ ছাতি লৈ এখন গাড়ীৰ পৰা এখন গাড়ীলৈ বস্তুবোৰ শ্বিফ্ট কৰি ল'লোঁ। আৰু দাৰ্জিলিঙত ফুৰা গাড়ী আৰু ছিকিমত ফুৰা গাড়ী বেলেগ আছিল, কাৰণ কি তেওঁলোকৰ টুৰিষ্ট পাৰ্মিট বেলেগ বেলেগ থাকে। আমি এৰাউণ্ড 1:30 বজাত দাৰ্জিলিঙৰ পৰা আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ পেলিঙলৈ বুলি। গেংটকৰ পৰাও পেলিং যাব পাৰে। আমি যিহেতু দাৰ্জিলিঙৰ পৰা গৈছিলোঁ আৰু গোটেইকেইদিন ফুৰিবৰ বাবে আমি গাড়ী বুকিং কৰিয়ে গৈছিলোঁ। NGP আৰু শিলিগুৰিৰ পৰাও শ্বেয়াৰ টেক্সি পোৱা যায়। আমি যিখন গাড়ী বুকিং কৰিছিলোঁ সকলোখিনি ভালেই পালোঁ। যদি আপোনালোকক নম্বৰ লাগে ডেছক্ৰিপশ্যন বক্সৰ পৰা লৈ ল'ব। আৰু যদি কোনোবাই নিজে ড্ৰাইভ কৰি যাম ভাবিছে যাব পাৰে। ৰাস্তা মাজে মাজে ভাল, মাজে মাজে বেয়া, কিন্তু দিনৰ ভাগত পাৰ হ'লে ভাল হয়। কমেও 1-1.5 ঘণ্টা জাৰ্ণি কৰাৰ পিছত হেংগিং ব্ৰিজ এখন পালোঁ। আৰু ব্ৰিজখন মানে ইমান ডেঞ্জাৰ আছিল, এটা টাইমত এখনে গাড়ী পাৰ হ'ব পাৰিছিল আৰু গাড়ী গ'লেও ব্ৰিজখন হিলিছিল। তো মই বোলো খোজকাঢ়িয়ে পাৰ হৈ চাওঁ, বেছি ডাঙৰ নাছিল। ব্ৰিজখন পাৰ হৈয়ে পালোঁ ছিকিমৰ মেইন এণ্ট্ৰেঞ্চৰ গেটখন। এয়া লিখা আছে ৱেলকাম টু ছিকিম। আৰু গেটত আপোনাৰ ড্ৰাইভাৰ ডিটেইলছ, ভেহিকেল ডিটেইলছ এইবোৰ চেক কৰা হয়। আৰু তাৰ পাছত জৰেথাং বুলি প্লেচ এটা পালোঁ। আৰু আমাৰ যিহেতু বহুত ভোক লাগিছিল, লাঞ্চ টাইম অলৰেডি হৈ গৈছিল আৰু যিমান যি খালেও ভাত এসাঁজটো লাগিবই। আৰু ইয়াততো একো চিনিয়ে নাপাইছোঁ যে ভাত ক'ত পায়, ক'ত কি খাবলৈ পায় বুজিয়ে পোৱা নাই, কাৰণ প্লেচবোৰ ইমান দূৰে দূৰে আছে, টাউন টাইপৰ একো নাছিলে। তাৰপিছত ড্ৰাইভাৰ দাদাই আমাক ৰেকমেণ্ড কৰি এটা প্লেচত ৰখালে, শ্ৰেয়ব ৰচোই বুলি। আপোনালোকে গ'লে সোমাব পাৰে তাত। খানাৰ টেষ্ট এভাৰেজ আছিল আৰু প্ৰাইচটো অলপ বেছি আছিল। উপায় নাই, পাহাৰত যেতিয়া অলপটো বেছি হ'বই। এইবোৰ খাই পেটটো গৰম কৰি আকৌ গাড়ীত ঠেকেচনি খাই গৈ পালোঁগৈ পেলিং ফাইনেলি। 3:30-4টামান বাজিছিল এপ্ৰক্স তেতিয়া। আৰু সোমাই মনটো ভাল লাগি গ'ল। ইমানেই ধুনীয়া, ইমান চাফা আৰু মানে ক্ৰাউড একদম কম আছিল। আমি থকা হোটেলখন আছিল ডুবটি, যোনটো আপাৰ পেলিঙত আছে। আমি হোটেল অনলাইনতে চাই আহিছিলোঁ। অনলাইন বুকিং কৰিলেও পোৱা যায়, কিন্তু আমি অনলাইন বুকিং কৰা নাছিলোঁ। আৰু ৱেবছাইটত তেওঁলোকৰ নম্বৰ আছিল, গতিকে তাত কণ্টেক্ট কৰি ডাইৰেক্ট বুকিং কৰিলোঁ। আৰু অফ ছিজন আছিল, গতিকে হোটেলৰ ৰেট ঠিকেই পালোঁ। আৰু হোটেলো বহুত ধুনীয়া আছিল, চফা আছিল। আৰু এইটো হৈছে মই থকা ৰুমটো। আমি যিহেতু সন্ধিয়া হোৱাৰ আগতে গৈ পালোঁ, গতিকে ৰুমতে লাগেজ থৈ অলপ খোজকাঢ়ি ফুৰোঁ বুলি ওলালোঁ। যিহেতু 3 ঘণ্টামান বহি গাড়ীত আমনি লাগি গৈছিল। আৰু আমি আপাৰ পেলিঙত আছিলোঁ, হয়তো লৱাৰ পেলিঙত অলপ মাৰ্কেট বা তেনেকুৱা কিবা থাকিব পাৰে। লৱাৰ পেলিং, মিডিল পেলিং তিনিটা মানে ভাগত আছে পেলিংখন। আৰু আপাৰ পেলিঙৰ হোটেলৰ ৰেটবোৰ অলপ বেছি হয়। আৰু আমি ওলাই গৈ দেখিলোঁ মানে চহৰখনত ক্ৰাউড নাই, ট্ৰেফিক নাই, মানুহৰ ইমান ভিৰে নাছিলে। আমি থকা হোটেলৰ পৰা ৱাকিং ডিষ্টেঞ্চতে অলপ মাৰ্কেট টাইপৰ আছিল। তাতে কিছুমান ৰেষ্টুৰেণ্ট আছিল সৰু সৰু আৰু শ্বপছ আছিল। তো ইভিনিং ওলাই গৈছোঁ যেতিয়া আকৌ খাওঁ লাগিলে, গতিকে খোৱাটোতো মেণ্ডেটৰী হয়। গতিকে আকৌ খাই ল'লোঁ। খাই বৈ আকৌ 1 ঘণ্টামান খোজকাঢ়ি গোটেইখন ঘূৰি ফুৰি তাৰপিছত আমি বেক টু হোটেল। প্ৰাইচটো অলপ বেছি হোৱাৰ পাছতো আপাৰ পেলিঙত থকা আৰু হোটেলখন চিলেক্ট কৰাৰ মেইন ৰিজনটো আপোনালোকক দেখাই আছোঁ। হোটেল বেক আহি আমি হোটেলৰ পৰাই ডিনাৰটো ল'লোঁ, কাৰণ লোকেল মাৰ্কেট সোনকালে বন্ধ হৈ যাব বুলি গম পালোঁ। আৰু তেওঁলোকে আমাক হোটেলত সোনকালে অৰ্ডাৰটো লৈ ল'লে, যাতে তেওঁলোকে ফ্ৰেছ মাৰ্কেটৰ পৰা আনি আমাক বনাই দিব পাৰে। আৰু ডিনাৰত বনাইছিল আলু ভাজি, দাইল আৰু চিকেন কাৰী, একদম ঘৰুৱা খানা। বহুত ভাল লাগিল খাই। আপাৰ পেলিঙত থকা আৰু এই হোটেলখনত থকা মেইন ৰিজনটো আছিল এইটো যে মৰ্ণিং ধুনীয়া ভিউ এটা পাম। মৰ্ণিং 6টাতে উঠিলোঁ। উঠি ভাবিলোঁ ৱেডাৰটো কেনেকুৱা হৈছে চাওঁ। উঠিয়ে দেখিছোঁ বেলকনিলৈ আহি কাঞ্চনজংঘাটো একদম ক্লিয়াৰলি দেখা গৈছে। মনটো যে ইমানে ভালে, মোৰ ট'টেলি আনএক্সপেক্টেড। মই এটা ধুনীয়া ভিউ পাম বুলি ভাবিছিলোঁ, কিন্তু কাঞ্চনজংঘা ভিউ পাম বুলি মই ভবা নাছিলোঁ। কাৰণ যেতিয়া মই দাৰ্জিলিং গৈছিলোঁ টাইগাৰ হিল যাওঁতে ছানৰাইজৰ 1 ঘণ্টামানৰ আগত তাত গৈ ৰখি থাকিব লাগে, তেতিয়া এইটো ভিউ পোৱা যায়। আৰু ইয়াত হোটেলৰ পৰা এইটো ভিউ পাম বুলি মই সঁচাই ভবা নাছিলোঁ। গৈ পেলাই যেতিয়া দেখিছোঁ মানে মই পূৰা গোটেই ট্ৰিপটোৰ এইটোৱে বেষ্ট পাৰ্ট আছিল। তাত বহুত দেৰি ৰখিলোঁ আৰু
ভিউ চালোঁ, তাৰপিছত চাহ খালোঁ। কিন্তু 7টামান 8টামান বজাত এই ভিউটো নাইকিয়া হৈ গ'ল, কাৰণ কি ডাৱৰে গোটেই ঢাকি দিলে। ৰ'দটো যেতিয়া বেছি হৈ যায় তেতিয়া ক্লাউডছখিনি ওপৰত আহি যায়। আৰু ৰিলছতো ধুনীয়া ধুনীয়া ভিডিঅ' আছে মোৰ ইনষ্টাগ্ৰাম আইডিত, গৈ আপোনালোকে চাব পাৰে। ইমান ধুনীয়া ভিউ পাই মোৰ এনেকুৱা লাগিল গোটেই পেলিঙে মই ফুৰি ল'লোঁ। তথাপিও ইমান দূৰ আহিছোঁ যেতিয়া অলপ ফুৰিবতো লাগিব, গতিকে মৰ্ণিং ৰেডি হৈ আমি গ'লোঁ প্ৰথমতে ব্ৰেকফাষ্ট কৰিবলৈ। আৰু তাত ইমানেই ধুনীয়া ৱেডাৰটো নহয়, আপুনি গাড়ী লৈ বা স্কুটি লৈ ক'ৰবাত যাম বুলি মনে নাযাব, খোজকাঢ়িয়ে যাবলৈ মন গৈছিল। গতিকে আমি খোজকাঢ়ি আকৌ গ'লোঁ মাৰ্কেটলৈ। ব্ৰেকফাষ্ট কৰি আহি আমাৰ গ্ৰুপৰ বাহুবালীৰ একদম জোৰ আহি গ'ল, আৰু গাড়ীত বেগবোৰ এনেকৈ অকলেই তুলি আছিল। আৰু আমি হোটেলখন যে আছে বেক চাইডত, তাত অলপ ফুৰি আহিলোঁ। এইখন হৈছে ডেনি ডেনজংপাৰ ৰিজৰ্ট। আমি তাত থকা নাছিলোঁ কাৰণ আমাৰ ট্ৰিপটো অলপ বাজেট ফ্ৰেণ্ডলি আছিল। আপোনালোকে ইচ্ছা কৰিলে থাকিব পাৰে, ডুবডি হোটেলৰ কিনাৰতে আছে। তাৰপাছত আমি গ'লোঁ স্কাই ৱাক চাবলৈ আৰু চেনব্ৰিজিক মনেষ্ট্ৰীটো চাবলৈ। নামটোতো ভালকৈ মুখতে ফুটাব নোৱাৰিছোঁ, তথাপি গৈ চাওঁচোন কি আছে তাত। আৰু স্কাই ৱাকখন ইণ্ডিয়াৰ ফাৰ্ষ্ট গ্লাছ স্কাই ৱাক, আৰু এইখন চি লেভেলৰ পৰা 7200 ফিট ওপৰত আছে। এণ্ট্ৰেঞ্চত সোমাই আপোনালোকে টিকেট ল'ব লাগিব, আৰু টিকেটৰ এয়া প্ৰাইচ হৈছে পাৰ পাৰ্চন 100 ৰুপিজকৈ। আৰু ভিজিট টাইম মৰ্ণিং 8টাৰ পৰা ইভিনিং 4:30লৈকে। স্কাই ৱাক গৈ পাই এয়া শ্বাহৰুখ খানৰ পজত আমাক কিবা কৈ আছিল তেখেতে, কিন্তু আমি একো ধৰিবই নোৱাৰিলোঁ কিনো কৈছে। ইয়াত আপুনি ষ্টেয়াৰ্ছ দি ওপৰত উঠি যাব পাৰে, আৰু ষ্টেয়াৰ্ছ দি গৈ অলপ আগত এনেকৈ শ্লাইডছ আছে, তাৰ সেইফালেদি ওপৰলৈ উঠি যাব পাৰে। এনেকৈ শ্লাইডছ আছে, শ্লাইডছ দি ওপৰলৈ উঠি গ'লে স্কাই ৱাক আৰু মনেষ্ট্ৰীটো পাব। শ্বুজ বাহিৰতে খুলি যাব লাগে। প্লেচটো হলি প্লেচ হয়, আৰু ইমানেই ক্লিন আৰু পিচফুল আছিল, গৈ বহুত ভাল লাগিল। আমি যিহেতু অফ ছিজনত গৈছিলোঁ কাৰণে ক্ৰাউড ইমান নাপালোঁ, আৰু মৰ্ণিং আমি সোনকালে গৈছিলোঁ যাতে ভিৰটো আমি নাপাওঁ। আমি যোৱাৰ পিছত অলপ মানুহ আহিলে। আপোনালোকেও যদি যায় মৰ্ণিং সোনকালে যাবলৈ চেষ্টা কৰিব। মন্দিৰটো ইমান হাইটত আছে, যাবলৈ সাহসেই হোৱা নাই, গতিকে প্ৰথমতে গ্লাছ ব্ৰিজতে ৱাক কৰিবলৈ গ'লোঁ। আৰু ওপৰৰ পৰা চাই দেখিছোঁ ৰাস্তাটো একদম তলতে আছে। প্ৰথমতে খোজকাঢ়োতে ভয় লাগিছিল, তাৰপিছত বাৰু একো ভয় নালাগিল। আৰু গ্লাছ ব্ৰিজৰ পৰা মন্দিৰটোৰ ভিউটো বৰ ধুনীয়া আহে। তাৰপাছত আমি লেডিজ পাৰ্টি অলপ ফটোশ্বুট কৰি ল'লোঁ, জেণ্টছবোৰক কেমেৰামেন বনাই। গ্লাছ ব্ৰিজত ৱাক কৰি এইবুলি নহ'ব বোলো, ইমান দূৰ আহিছোঁ যেতিয়া অকণমান সাহস কৰি ষ্টেজকেইটা বগাই মনেষ্ট্ৰীটো চায়ে যাম। গতিকে 165টা নে 70টা ষ্টেজ আছিলে, যেনে তেনে কষ্ট কৰি গ'লোঁ ওপৰলৈ, চাম কিনো আছে বুলি। কিন্তু প্লেচটো বহুত পিচফুল হয়, ইমানেই ভাল লাগিল আৰু ইমান চাফা। মনেষ্ট্ৰীৰ ভিতৰত কেমেৰা এলাও নাই, গতিকে বাহিৰৰ পৰা আপোনালোকক যিমান পাৰোঁ দেখাইছোঁ। মনেষ্ট্ৰীটোৰ ভিতৰলৈ গ'লে একদম ওপৰলৈ যাব পৰা ৰাস্তা আছে, আৰু ওপৰৰ পৰা চালে গোটেই ভিউটো ইমান ধুনীয়া দেখি। মনেষ্ট্ৰীৰ পৰা ওলাই আমি গ'লোঁ বাৰ্ড পাৰ্ক চাবলৈ। বাৰ্ড পাৰ্কৰ এণ্ট্ৰি ফিজ 30 ৰুপিজ পাৰ পাৰ্চন আছিল, আৰু এৰিয়াটো যথেষ্ট ডাঙৰ হয়। খোজকাঢ়িয়ে ফুৰিব লাগে, খোজকাঢ়ি ফুৰোঁ বুলিলে 1-1.5 ঘণ্টা সময় লাগি যায়। আৰু সোমোৱাৰ লগে লগে চবফালে চৰাই চিৰিকটিৰ মাতবোৰ শুনি ইমানেই ভাল লাগিল, আৰু ধুনীয়া ধুনীয়া বহুত চৰাইও দেখিলোঁ। পেলিঙত ফুৰোঁ বুলিলে আৰু কেইবাটাও প্লেচ আছে, কাঞ্চনজংঘা ৱাটাৰফল, উইচিং লেক, হেংগিং ব্ৰিজ। এইবোৰত আমাৰ যোৱা নহ'ল, কাৰণ আমি পেলিং ফুৰিবলৈ এদিনেই সময় হাতত লৈ গৈছিলোঁ, আৰু যিহেতু ৰেইনি ছিজন আছিল, ৱাটাৰফল লেক এইবোৰ বন্ধই আছিল। আপোনালোকে যদি যায় নিশ্চয় ফুৰি আহিব। অসমীয়া বুজি নাপায় ছিকিমৰ। পেলিঙত আৰু দেৰি নকৰি আমি 12:30-1টামান বজাত তাৰ পৰা ওলাই দিলোঁ, কাৰণ সেইদিনা আমাৰ গেংটক যাব আছিল, আৰু অলৰেডি 4-5 ঘণ্টাৰ জাৰ্ণি আমাৰ কৰিব আছিল। ৰাস্তাত লাঞ্চো কৰিব লাগিব। ৰাস্তা বৰ বিশেষ ভাল নাছিল, মাজে মাজে বহুত বেয়া ৰাস্তা পালোঁ। আৰু গেংটক সোমাওঁতে কিৰ্নে বাজাৰ বুলি এটা এৰিয়া পোৱা যায়, যিটো ৱেষ্ট বেংগলতে পৰে। তাতে আমি লাঞ্চ কৰিবলৈ ৰখিলোঁ।
ড্ৰাইভাৰ দাদাজনে আমাক ৰেকমেণ্ড কৰি ৰখাই দিলে। তাতে প্ৰধান হোটেল বুলি নেপালী সম্প্ৰদায়ৰ হোটেল এখন আছিলে আৰু এইখন মই আপোনালোকক দেখাইছোঁ। আপোনালোকে নিশ্চয় গ'লে তাত সোমাই আহিব, কাৰণ খানাটো বহুত টেষ্টি। আৰু যোনটো মটন থালি আমি লৈছিলোঁ প্ৰাইচটো ৰিজনেবল আৰু বহুত টেষ্টি পালোঁ মই খাই। ইভিনিং 4টামান বজাত আমি গৈ গেংটক পালোঁগৈ। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল। নেক্সট ভিডিঅ'টোত আপোনালোকক গেংটক দেখাম। যদি ভিডিঅ'টো চাই ভাল পাইছে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং। বাই বাই।